বন্ধুসকল ইয়াত এহেঁতি আহিছিলে আজি আমাৰ লালুকৰ পৰা দৌৰিবলৈ গুৱাহাটী ফিল্ডত দৌৰিলে। এয়া পলাশ বহি আছে, এয়া গ্ৰীণ বৰা আৰু এয়া আমাৰ সোণোৱাল গাঁও ভাইটি। মই আহিলোঁ লগতে এহেঁতৰ লগত। এতিয়া মই দৌৰা নাই, এহেঁতি দৌৰিলে অলপ অলপ। আৰু ইয়াত যিখন নেকি বজাৰ বহিব আজি, দৰমহা বজাৰ বুলি কয়, তাৰ কিছু দৃশ্যাৱলী আপোনালোক দেখাম অলপ দেৰিকৈ। তো অকণমান সিহঁতি জিৰাই লওক, সিহঁতি দৌৰিলে মানে অকণমান ৰেষ্ট লৈ লওক, তাৰপাছত সেইফালে যাম। তো আপোনালোক অকণমান দেখাব চেষ্টা কৰিম কেনেকুৱা কি, আৰু চাব পাৰে পৰিৱেশটো, বাগানীয়া পৰিৱেশ, বিৰাট এতিয়া ধুনীয়া পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা লাগি আছে। ফুটবল খেলি আছে ল'ৰাবিলাকে ইয়াতে। কথাখিনি জনাব বিচাৰোঁ। একো নাই, যিহেতু ইণ্টাৰভিউ আমাৰ শেষে হৈছে, সকলোৱে গম পায়। আৰু আমি ৰানিং কৰি আছোঁ ফিটনেছৰ কাৰণে, কাৰণ যিহেতু 1.5-2 বছৰৰ পৰা ৰানিং কৰি আহিছোঁ কণ্টিনিউ। আৰু মানে কৰি অহা বস্তুটো লগে লগে এৰি দিব নোৱাৰি মানে, আৰু সেই গতিকে কৰি আছোঁ ৰানিং। চাকৰি বুলি নহয়, চাকৰি। তোমাৰ কামাণ্ডো ইণ্টাৰভিউ আছিলে, তুমি হেনো নগ'লা দিবলৈ। হয়, মোৰ কামাণ্ডো দিয়াকৈ নহ'লে কামাণ্ডো। কিয় নগ'লা তুমি? কাৰণ মই মেইন মানে ABUৰ কাৰণে ৰানিং কৰি আছিলোঁ। কামাণ্ডোৰ কাৰণে মই কষ্ট ইমান নকৰিলোঁ, পিছত প্ৰেক্টিচ ইমান নকৰাৰ কাৰণে নগ'লোঁ। আৰু যিহেতু পষ্টটোৰ সংখ্যাও কম, সেই গতিকে নগ'লোঁ। হয়, বাকী এইজনে কি ক'বা? ভাল নম্বৰ পাইছে কামাণ্ডো। তাৰপৰা ই গৈছিলে ইণ্টাৰভিউ দিবলৈ। তো ইয়াৰ হৈছে টোটেল কিমান আছিলে কৈ দিওঁ, টোটেল মাৰ্কটো কওঁ। 65.72। তো ইয়াৰ 65.72 পাইছে। ভাল নম্বৰে পাইছে। যোৱাবাৰ হোৱাহেঁতেনতো আনি যাব সোমাই থাকে, কিন্তু এইবাৰ অকণমান আমিতো ক'ব নোৱাৰোঁ কাটঅফৰ বিষয়ে, হ'লেও আমাৰ মতে অকণমান কম পাইছে। চান্স আছে নাই এনেকুৱা মাজত আছে মানে দুখ। বাকী ই আহিছে, ইটো কৰাই নাই, বয়স কম হৈ আছে, ই এপ্লাই কৰা নাই। ইয়াও হ'ব আৰু কিনো পাছত যাত্ৰাটো আৰম্ভ। তো বাকী এইয়া ভিউটো দেখাই দিয়ক, ভিউটো দেখাব লাগে ন। বাকী ইয়ালৈ আহিলোঁ, ইয়াত দৌৰি থকা ল'ৰা একেবাৰে নাই, চব ইণ্টাৰভিউ দি আজৰি হ'ল। বাকী ইয়াত ল'ৰা এজন আহিছে, এয়া আমাৰ হাৰমতিৰে হয়, এওঁক অলপ দেখাই দিওঁ। এওঁ আছে, কেই তাৰিখে আছে তোমাৰ? 26 তাৰিখে। তো এইজনে মোক ভিডিঅ' চাওঁ বুলি কৈছে। ভিডিঅ' চিডিঅ'বিলাক ঠিকে আছেনে কিৰণ? একদম বঢ়িয়া আছে না? বাকী ই আহিব এতিয়া, আহিলে মানে লগৰবিলাক কোনো নাই ইয়াত, ই অকলে ৰানিং কৰিব, অলপ প্ৰেক্টিচ কৰিব। তো প্ৰেক্টিচ কৰি লওক, বাকী পাছত কথা পাতিম। আৰু 26 তাৰিখে আছে, এজনক লগ পাব। তো হাৰমতিৰ পৰা যাব, হাৰমতিৰ হয় এজন। আমাৰ ফালৰ পৰা বেষ্ট উইচ, ভালকৈ দিয়ক, তাকে কামনা কৰিছোঁ। ঠিক আছে, তুমি প্ৰেক্টিচ কৰি লোৱা, আমি অলপ মানে ভিউবিলাক দেখাই দিওঁ। তো এদিন ভিডিঅ'ত কৈছিলোঁ বুলি, আপোনালোকে হয়তো চিনি নাপালে আমাৰ ছাৰক। এই ছাৰ মানে আমাৰ পুষ্পা লাভাৰ, পুষ্পা গান এটা লগাই আছিলে অকণমান আগত। ছাৰ আপুনি পুষ্পা লাভাৰ নেকি? হয় হয়। তাৰপৰা ফুটবল খেল এইটো হৈছে বিকি, এইটো আমাৰ শিঙীয়া ল'ৰা, ভাল খেলে ফুটবল। উৎপাতটো বেছি খালি অলপ, বিয়াত অঘাই থওঁ। ঠিক আছে, বাকী অলপ দেৰি কথা পাতিলোঁ, দেখালোঁ, আৰু বাকী আপোনালোকক দেখাই আছোঁ হেৰিখিনি, ফিল্ডৰ বজাৰৰ পৰিৱেশটো। তো ঠিক আছে, ভিডিঅ'টো একেলগে চাব। ফিল্ডখন অলপ সৰু বাৰু, কিন্তু বৰ ধুনীয়া পৰিৱেশ মানে। আৰু দেখিব পাইছে ইয়াত পানী দি আছে, কলম দি পানীত লগাই দিছে, পানী দি আছে। এয়া আমাৰ গিৰিণ গোবিন্দৰ নিজৰ মানুহে আহিব। আৰু এয়া ভাইটি, এই আগন্তক নতুন চাকৰিৰ কাৰণে তেখেত লাগি আছে। আৰু তেখেতে নতুনকৈ স্কুটি এখনো লৈছে। হয়, বাকী ভাল স্কুটি লৈছে বাৰু, তেখেতক দৰকাৰ হয় স্কুটি। হয়, ঠিকে আছে, বাকী ঠিকে আছে নাই? অজন ভাইটি দৌৰি আছে বোলে কালাৰটো এজনে দৌৰি আছে, দেখিছে আসাম কামাণ্ডোৰ কাৰণে দৌৰি আছে। তো বন্ধুসকল, এতিয়া আমি অলপ কথা চথা পাতি মেলি অলপ আড্ডা চাড্ডা মৰা হ'ল। এতিয়া বৰ্তমান আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ হেৰিলৈ, এই বজাৰখনলৈ। বজাৰখন চাওঁগৈ বলক, চাব আপোনালোকে বজাৰৰ হেৰিটো, তাত কি কি বিক্ৰী বাৰ্তা চলিছে। এইটো এটা আহিছে, কতিৰাম গগৈ আহিছে, সান্দখোৱা হাজৰিকা। কি ভাল কৰিব ইমান দেৰিকৈ আহিছে?
চুলিটো কাটিং মাৰি দিলি নি কাটিং মাৰি দিলোঁ ফিল্ডলৈ আহিছোঁ কামাণ্ডোবিলাক দৌৰি আছে চাবলৈ আহিছোঁ মিলাই আছিলে নেকি নহয় এইটো কি ৰেড বুলটো ভাল দিছিলে পুলিচৰ পৰা মই তাত এখন নিজে এবাৰ দেখাই দিওঁ লাইটত দেখিছে নাই 50 টকা এইটো আমাৰ ইয়াৰ সিফালে দেখাই দিওঁ ইয়াত মাৰি জ্বলাব লাগিব समझ रहे हो এইবাৰ বেটাৰী বনাব যাম এইটো খালি সোনকালে খতম হয় ন ঘৰতে ঐ ঘৰতে এই বস্তুটো ৰেডি ৰখি আছো এযোৰ কিমান এইফালে আকৌ ক'ত এই গোন্ধ পাই পিনে সেয়া বাই বাই গৈ আছে এইফালে খাওঁ খাওঁ বুলি চানা খাওঁ খাওঁকৈ গোন্ধটো পাইছে গাহৰি মাংস ভাত খাই কেলা হাইটটো নহয় এনেই উঠাই দিছোঁ অকণ তো বন্ধুসকল এনেদৰেই গৈ পিনে ৱাহাট ফিল্ডত যোৱাকালি অলপমান এনজয় কৰিলোঁ টাইম পাছ কৰিলোঁ লগৰ এজন লগ পালোঁ তাকে অলপ লগৰজনে লগ পাই লৈ গ'ল চানা খুৱাম বুলি তো ইমানেই আৰু লগৰ ল'ৰাসকলক লগ পাই ভাল লাগিলে